সৰস্বতীৰ বাহন কি? সৰস্বতী সৰস্বতী কি বহি থাকে? আমি যে বহুত পিৰা Hello guys, তো আমার চ্যানেল তো কি কয় সাবস্ক্রাইব চাকাৰ প্ৰেছ কৰি দিব গে। সরস্বতী পূজা খাবলৈ তো আমার সরস্বতী পূজা আমার পিছফালে হয়েছে। আমি আছে মণ্ডপত দেখাই দিয়া ক্যামেরা আমি মণ্ডপৰ পিছফালে আমি ৰখি আছো। এয়া তো এফালে দেখাই দিয়া এফালে আমাৰ এতিয়া সৰস্বতী মন্দিৰটো পূজা মানে হেৰিটো আমি দিছো কিটো আছিল মুৰ্গীটো মুৰ্গীটো আমি দিছো। সৰি মই মুৰ্গী কোৱা যায় দেই। তো আমি 9 ক্লাছৰ পৰা দিছো। তো আজি আমরা ভ্লগটো চাই থাকো সৈনিকা ব্লগ। তো মই যাওঁ আৰু দে বাই বাই এই আমাৰ সব সৰস্বতী গিলা থিয় আছে, সব সৰস্বতী গিলা থিয় হৈ আছে খোজ কাঢ়ি যে গাই যে আমাৰ সৰস্বতী এইফালে আছে সৰস্বতী কেইটামান। হেৰি ল'ব যাম আমাৰ হেৰি আপোনালোকৰ আজি ক'ৰ পৰা আহিছে? সৰস্বতীৰ বাহন কি? সৰস্বতীৰ বাহন কি? সৰস্বতীৰ বাহন কি? কি আছিল? ৰাজা ৰাজা নহয় বাহন কি? সৰস্বতীৰ বাহন সৰস্বতী কি? সৰস্বতী কিহত বহি থাকে? বহি থাকে আমি যে বহুত পিৰা মানে কৰি থাকে যেন আমি আপোনাৰ সৰস্বতী তাৰমানে আৰু সৰস্বতী দেখাই আছো চবকে যেন যাই আছো আমি চববিলাকে। এয়া আউটফিট আমাৰ অনুস্মিতাৰ আউটফিট ভাল লাগিছে নে গাইস? ক'ব আপোনাৰ কমেণ্ট কৰি কেনে। ক'ব চিকা গুৱাইছে আজি আমাৰ স্কুলত আৰু সৰস্বতী গিলা সৰস্বতী গিলা চব থিয় হৈ আছে গাই। পাগলা এটা আমার সরস্বতী যখন বাইছে মানে এটা রুখি আছে আমার পূজা কৰিব আহিছে দেখাই দিয়ক ক্যামেৰাম্যান। সব থিয় হৈ আছে এইয়া গেং এইয়া গাছ গেং পুৰা এটা থিয় হৈ আছে গেংটো। তো গাইস কি হৈছে আমাৰ মুৰ্গীটো আমি 9 ক্লাছে মুৰ্গী অলপমান সাপোৰ্ট গাইছ চাও মোৰ হাইট আৰু এটা মোৰ হাইট এইটো এই ধাতটো দেখাই দিয়া এইয়া সজমে বহিছে এনে চব গিলা আছে আমাৰ সাৰা আমি দেখাই আছো আপোনালোক আমাৰ ৰুমতে ভাত চাত চবকে খুৱাব আৰু কেটাৰিং পাৰ্টি আমি ভাত কৰিছো। কিন্তু সংকল্প দিব নাজানে গাইস ইমান গাদা আহা আমি সংকল্প দিওঁ। এই আছে ফিল্টার দিছে দিছে বলে এটা আমাৰ ছাৰ গাইছ এইয়া পান লৈছে আজি আমাক তামোল খুৱাব ছাৰতে। এইটো ছাৰ আমাৰ সম্মান ফটোটো লোৱা নাই এই গাজি ডাঙৰ সৰু এই বইনীয়াক এই আমাক তাইৰ বইনীয়াক এইটো এটা আৰু তাই ইয়াত থিয় হৈছে গাজি এফালে। এইটো মোৰ চবকে ভাত চাত খুৱাব তাৰমানে। এটা আমাৰ ক্লাছৰুমটো আমাক বৰ্ডত লেখি দে এইয়া চুন এগিলা চুন সাবস্ক্ৰাইবাৰ মোৰ ভিডিঅ' চাই থাকে গাই। এইটো 9 ৰুমটোৰ পৰা আমি ওলাই আহিলোঁ। এইটো হ'ল এইটো ৰুম গেম খেলিছে গাইজ চবে এটা গেম খেলিছে ইয়া চান খাই এই এতিয়া চবেকে পঢ়ায় সৰস্বতী গিলা চবে থিয় হৈ আছে ইয়া সৰস্বতী গাইছে গিলা সৰস্বতী 6 ৰুমটো গাইছে চব ভাত চাত বনাই আছে ইয়া চবে ভাত চাত বনাই আছে 6 ৰুম ভাত বনাই আছে ইয়াতে সেইফালে আমাৰ কাৰিকৰ দ্বাৰা ভাত বনাই আছে। দাদা খাই কৈ দিয়ক এবাৰ 7 ৰুম গাইছে এতিয়া আমাৰ এই সৰস্বতী গিলা চব থিয় হৈ আছে এই চব সৰস্বতী গিলা সৰস্বতী চব বহি আছে ইয়াতে। আমি তো আজি আমার ক্যামেরাম্যান এইয়া গাইস হাই করে দি হাই বাহ মজা ওই এটা আমার ক্যামেরাম্যান প্লাস হেৰি আমাৰ হেৰি ইউটিউবাৰ মানে হেৰি জাল্ট চেনেলটো হয় এটা আমাৰ হেতু হৈছে তো আজি বঢ়িয়া দেখা হৈছে আজি আপোনাক। ও এই গিলা আছে কি গিলা বলো গাইস আমি যাই থাকিম যাইনকে আত্তা নেকি যো হবো গাইছ তাৰমানে ভৰি ধুই তাৰমানে আৰু ক্লাছো যেইটা ক্লাছ যাব তাই সেইবাৰতে ভৰি ধুবা আৰু তাই সৰস্বতী ছাৰ গিছিলে তাৰমানে ভৰি ধুবা এৰা নাই আৰু এইফালে এই বাউণ্ডেৰীতে বহি আছো আৰু গাইছ আপোনালোকে নাচাই যায় ভিডিঅ' দেখি অলপ পাছত নিৰদা বাইদেউ আছে নহয় আমাৰ ঘৰতে যাব দিব। তো গাইছ এতিয়ালৈকে হ'ব আমি যাওঁ।